নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। নতুন বছৰ পৰিলাহি আৰু মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 1 জানুৱাৰী, আমি যাই আছোঁ মন্দিৰলৈকে। এয়া মই সহায় কাৰণে যোগাৰ কৰি ল'লোঁ ধুনীয়াকৈ। এয়া আমি যাই আছোঁ ৰত্নাৱলী সত্ৰ আৰু খতৰা সত্ৰলৈকে। এয়া আমি ৰত্নাৱলী সত্ৰ পালোঁ আহি। ইয়াতে আমি এতিয়া সেৱা চেৱা কৰি লওঁ, গোটেইখিনি দেখাম আপোনালোকৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিবি আৰু ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈকে একেবাৰে নাপাহৰিবি। আৰু যদি ফেচবুকত চাই আছা ফ'ল' কৰি দিবি। আমি ধুনীয়াকৈ মন্দিৰত সেৱা ল'লোঁ। সেৱা লৈ উঠাৰ পাছত এয়া প্ৰসাদ দিছি, প্ৰসাদ খাইছোঁ। বহুত মানুহ হৈছে আজি, 1 জানুৱাৰী বুলিহে হৈছে। এয়া মন্দিৰত ভোগ দিছি, ভোগ খালোঁ আমি। এতিয়া আমি খতৰা সত্ৰলৈকে আহিলোঁ। খতৰা সত্ৰটো গোটেইবিলাক দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকিবি। শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত ৰাম ৰাম পাবা খুলতানৰ মাজত এয়া আমি হোটেলত চাহ খাব সোমালোঁ। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ গোটেই অসমবাসী ৰাইজক। বাই বাই।